দাদা ইয়াৰ পৰা চাই নাপায় দেখো স্নাইপাৰটো এইটো পাবজিত ইউজ কৰা শ্বটগানটো হয়নে নহয় হা বা বহুত চান হৈছে দেই বেলেগ দিনতকৈ আজি দিনটো বহুত ভিৰ হৈছে কাৰণ আজি আমাৰ ষ্টেচনত বহুত ভিৰ হৈ আছে দুৰ্গা পূজাৰ ভিৰ ভাৰ লাগিছে মানুহবিলাক ঘৰত গৈ আছে নিজৰ ঘৰত নিজৰ পৰিয়ালৰ লগত দুৰ্গা পূজা চাবলৈ এখন ট্ৰেইনত গৈ আছে আৰু এখন ট্ৰেইনত আহি আছে দূৰণিৰ পৰা ইয়াতে ষ্টেচনৰ ওচৰতে মণ্ডপ ধুনীয়া মণ্ডপ এয়া আমি দেখাম বাৰু অলপ পিছত এয়া এখন ট্ৰেইন আহি পালে বহুত ভিৰ হৈছে ইয়াত দেখি পাইছে আপোনালোকে ষ্টেচন কাঁচা কাজ ভৰি আছে আজি ষ্টেচন মৰগংচলেক ষ্টেচন ৰেলৱে ষ্টেচন আমি এইয়া মৰগংচলেক ৰেলৱে ষ্টেচনৰ কাষতে লাগি থকা পূজা মণ্ডপ ধুনীয়া হৈছে ৰাতি চাই আৰু ধুনীয়া লাগিছে এতিয়া মানুহ বহুত চালোঁ আমি পূজা মণ্ডপ চালোঁ আৰু দেখাম কিন্তু এতিয়া আমি অলপ সৰু ল'ৰা বনি যাওঁ নেকি পিষ্টলৰ দোকানত যাওঁ অলপ ধুনীয়া বস্তু আনিছে JCB কি টেংকাৰ JCB বুলিয়ে ভাবিছিলোঁ হালধীয়া ৰং চাই কিনে এইটো কি হয় ইজি নেকি কিমান দাম 350 আপোনাৰ নামটো কি মোৰ নামটো বিনোদ কি লিখে বিনোদ চেকাৰী ধুনীয়া নাম দোকানখন আপোনাৰে দোকানখন বিনোদৰ দাৰ হয় ৰাখি কৈছে অঁ বিনোদ দাৰ হয় আপোনাক ৰাখিছে কেনেকুৱা দুৰ্গা পূজাৰ বিক্ৰী পাত্ৰা কেনেকুৱা বিক্ৰী পাত্ৰা কালিৰ পৰা অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব মানে আজিৰ পৰা আপুনি লগাই দিছেতো সেইকাৰণে আমাৰ চাই কিনে ভাল লাগিলে দিছে আৰু ৰিম'ট গাড়ী আছে ল'ব পাৰে আপোনালোকে ল'ৰা বাচ্চাৰ কাৰণে এয়া এইফালে কাৰ আছে এইফালে আমাৰ ৰাফেল ডলফিন আছে এইফালে ৰাফেল এইটো মোদীজিৰ ৰাফেল হয় এইখন চাই ল'ব পাৰে মোদীজিৰ ৰাফেল আৰু মাস্ক পিন্ধি আছোঁ এইকাৰণে যে আজি মানুহ বহুত ভিৰ হয় সেইকাৰণে মাস্ক পিন্ধি আছোঁ ক'ভিডৰ আমি পালন কৰি আছোঁ যাতে কোনে একো ক'ব নোৱাৰে আমাক তাৰ কাৰণে আমি মাস্ক পিন্ধি আছোঁ কিন্তু দোকানীয়ে পিন্ধা নাই দোকানী নিজৰ জেগা হয় আমিতো বহুত দূৰৰ পৰা আহিছোঁ সেইকাৰণে আমাক কিবা এটা কৰি দিব পাৰে যদি মই মাস্ক পিন্ধা নাই বুলি অঁ সেইকাৰণে আমি পিন্ধিছোঁ হেৰি হ'ব এইটো কি পিষ্টল বুজি নেকি কি হয় বুজিয়ে হয় শ্বৰ্টগান এটা দেখাচোন শ্বৰ্টগান কিবা আছিলে শ্বৰ্টগান এইটো শ্বৰ্টগান এইটো শ্বৰ্টগান এইটো পাবজিত ইউজ কৰা শ্বৰ্টগানটো হয়নে নহয় হা ফ্ৰী ফায়াৰৰ নে পাবজিৰ হা ফ্ৰী ফায়াৰ খুলি চাব নোৱাৰে আমি টেষ্ট কৰি চাওঁ গুলি এটা দিয়া অঁ ধুনীয়া দেই কিমান দাম 350 ক'ৰ পৰা সোমাই গুলিটো ইয়াৰ পৰা একদম লাষ্ট দাম 350 ক'ত মাৰিম মাৰি দেখা ট্ৰেইনত কিমান মাৰিম ন বা বহুত চান হৈছে দেই 350 তো 350 দাম গৈছে এইটো আপোনালোকে আহি কিনে কি বাৰ্গেনিং নহ'ব মানে কমি নহ'ব একদম ফিক্স ৰেট মানে বা ফিক্স ৰেটৰ দোকান হয় এখন
বাৰ্গেনিং অলপো নাই বোলে, যি দাম কয় এটাই দাম কয় বোলে। মাৰ্কেটিং হ'ব, দামটো মই অলপ 50 টকা বেছি পাওঁ। এইটো কি হয়? এইটো চুলবুল পাণ্ডে। চুলবুল পাণ্ডে এয়া আহিছে, চুলবুল পাণ্ডে। এইটো চাই লওক আপোনালোকে দাবাং ফিল্মত দেখিছে চুলবুল পাণ্ডে, আজি দুৰ্গা পূজাত চাই লওক এইটো চুলবুল পাণ্ডে। এইটো এনা কৰিব, ইয়াত লোড কৰি ল'ব বুলি এইটো টানিব আৰু পাণ্ডেজিক মাৰি দিব। ঠিক আছে, ধুনীয়া আছে। এইটো ছেকেণ্ড চুলবুল পাণ্ডে। এইটো কি হয়? এইটো 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 কি বলে? ওলাব পাৰে, বেছি ওলাব পাৰে। চাওঁ চাওঁ, ইয়াত খুলিলে এই প্ৰথম চাই পাইছোঁ মই বলটো, ধুনীয়া লাগিছে। মানে খুলিব লাগে, কিনিলেহে খুলিব দিয়ে মানে। এনে কিনিব লাগে, এইটো 20 টকা দাম। 20 টকা দাম। ইয়াত সাপো ওলাব পাৰে, বিচু ওলাব পাৰে। কাটি দিয়ে যদি সাপে, ফুটি দিয়ে যদি। এইটো ৰবৰৰ হয়। ৰাবাৰৰ হয়? অঁ ৰাবাৰৰ, অৰিজিনেল নহয়। অঁ মই ভাবিছিলোঁ অৰিজিনেল হয় নেকি। ভাল লাগিছে চাই কিনে। এইটো কি বেণ্টেন নেকি? কি বুলি কয় ইয়াক? যিয়ে হওক বাৰু, ধুনীয়া লাগিছে। কিমান দাম? 120। 120। ভালে বস্তু আনিছে, দামবিলাক ঠিকেই কৈ আছে। আৰু এইটো 250 ক'লে, ইয়াৰ লগত 500 টকা আছে। 500 আছে এইটো। আপোনাৰ ল'ৰাজনে 250 কৈ আছিলে। আঢ়ৈশ নহয়, দাম কম আছে। কিমান? এইটো 180। 180 টকা। আকৌ ইয়াক সোধোতে 250 টকা কৈছিলে। দুইজনৰ তালমেল নিমিলে, ইহঁতৰ দুইজনৰ কিবা এটা কৰা হ'ব। ইহঁতৰ দুইজনৰ দুটা দোকানী আছে, দুটা দোকানীৰ তালমেল নিমিলে। একজনে কৈছে 250, একজনে কৈছে 180 টকা। এটা কিবা এটা কৰা হ'ব, পিছত হিচাপ হ'ব। আপোনালোকৰ ঘৰ বনাই আছে যে ৰেডিমেড ঘৰ লৈ যাব পাৰে। ইয়াত তলা চাবি লগতো দি দিছে। ইয়াত তলা, এইটো চাবি। 120 টকা বোলে। ঠিকে দাম আছে বাৰু, 120 টকা। বাৰ্গেনিং নাই বোলে, একদম ফিক্স ৰেট বোলে। নাজানো আৰু, আপোনালোকে আহি বাৰ্গেনিং কৰিলে কৰিব পাৰে। আৰু কিবা নতুন আইটেম আনিছে নেকি দাদা? অঁ এইটো M64টো মই দেখি পাইছোঁ। এইটো M64 নে কি কয় জানো, এইটো পাবজিত। এইটো স্নাইপাৰটো কি কয় ভাইটি? অঁ M24। মইতো পাবজি ইমানটা নেখেলোঁ। অঁ M416। অঁ মইতো পাবজি ইমানটা নেখেলোঁ। প্ৰথমত আহোঁতে খেলিছিলোঁ, এতিয়া নেখেলোঁ। একবাৰ মাৰিছে ইয়াক। কি হ'ল, টানা খোৱা নাই? এনেকৈ ধৰক, ৰবৰ দেখাই আছোঁ। এইটো ইয়াত ধৰে, মানে মই ভাবিছিলোঁ কি ভাঙি যাব নেকি বুলি। এনেই আকৌ ভৰিব লাগিব নহয় পিছত। এইটো টানি দিব লাগে ন লাহেকৈ। তাৰপিছত এই দাদা ইয়াৰ পৰা চাই নাপায় দেখোঁ স্নাইপাৰটো। এইটো 8X নে 4X? 4X। 4Xটো সৰুৱে থাকে। মই অলপ ক'লোঁ 8Xটো দি গ'ল নেকি? 8X কিন্তু কি ঢাকন বন্ধ আছে নে কি? মানে দেখি নাপায় যে। লেজাৰ লাইটটো জ্বলিব, লেজাৰৰ পৰা দেখা হ'ব। লেজাৰ ইয়াৰ বেটিক কানেকশ্যনটো এইটো আকৌ আমি পাবজি যে ইয়াৰ পৰাই চোৱা নোৱা কৰি কিনে, ইয়াৰ পৰা কিন্তু একো দেখি নাপায়, আন্ধাৰ ঠাইতে আছে। বেয়া হৈ যাব, মাৰি দিম। অঁ ভাল, ঠিক আছে। তো এইটো M24 হয়। 8X দিছে, কিন্তু 8Xটো ইয়াত ঢাকন বন্ধ কৰি ৰাখিছে এইফালৰ পৰা। কৈ আছে লেজাৰ লাইট ওলাই বুলি কৈ আছে, নাজানো আৰু কি ওলায়। আমাক স্নাইপাৰ দিছে 8X, কিন্তু চাবই নোৱাৰে। নকলি M24 হয়, নহ'ব। কিমান দাম দাদা? দাদা কিমান দাম এইটো? 900। একদম ফিক্স দাম, কমা কমি নাই? 8Xটো কাম নকৰে। যদি কাম কৰিলে মই 900 দিলোঁ হয়। কাম কৰিব, চাই নাপায় ইয়াত। এইটো নতুন আন্ধাৰ চাই পায়। ঠিক আছে, ভাল লাগিলে বাৰু। নতুন বন্ধু আৰু বহুত নতুন কিবা আইটেম আনিছে নেকি আপুনি? নতুন আইটেমত এইটো বন্দুকখিনিয়ে হ'ব। বন্দুকখিনিয়ে মানে কিবা নতুন দেখাবলগীয়া চাই পোৱা নাই যেনিবা আমাৰ দৰ্শক মণ্ডলীয়ে। এনেকুৱা বস্তু অনা নাই এবাৰ, লকডাউন অনা নাই, লকডাউন বুলি অনা নাই বোলে এনেকুৱা বস্তু। দামী বস্তু অনা নাই। কাপ বাতিও আছে আমাৰ এইফালে, অঁ কিচেন এইটো হেৰি আছে, হেংগাৰ আছে, ধুনীয়া ধুনীয়া বেগো আছে। এইটো গুগলতে ওলাই গ'ল। আৰু এইটো ঠিক আছে, এইটো ক'ত ভাল লাগিলে আমাৰ। তো ঠিক আছে গাইজ, ইমানতে আমি সমাপ্ত কৰোঁ। আপোনালোকে দুৰ্গা পূজাত ভালকৈ ঘূৰিব, য'ত ত'ত যি টি বেয়া কাম নকৰিব, যিমান পাৰে ছেফকৈ ঘূৰিব।
ইমানে ক'ব বিচাৰোঁ আৰু আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো পাহৰি নাযাওক প্লিজ থেংক ইউ